হেৰি ল'ৰাটোৱে এবাৰ ক্লাছ 5টো ভালদৰে পাছ কৰিলে। এবাৰ ইংলিছ মিডিয়াম এখনতে দিব লাগিব সিয়া। ছোৱালীজনীৰ কথাও কিবা এটা ভাবিব লাগে। ছোৱালীজনীৰ কথা তাই পঢ়ি কি কৰিব? তাইক ক্লাছ 10টো পঢ়াই পিনে তাইক বিয়া দিব লাগিব বেলেগলে। দেউতা, ভাইটিৰ দৰে মোকো এখন ইংলিছ মিডিয়ামৰ স্কুলত লগাই দিয়া। মোৰ এইখন স্কুলত পঢ়ি একেবাৰে ভাল লগা নাই। কি তই ভাল স্কুলত পঢ়? মোৰ ল'ৰাই ভালদৰে পঢ়ি পিনে মোৰ বংশ মৰ্যাদা ৰক্ষা কৰিব আৰু তই কি কৰিবি? তোক বিয়া দিয়া বাহিৰে আৰু মোৰ কোনো দায়িত্বই নাই। হেৰি তাই পঢ়ো বুলি কৈছে, পঢ়িব দিব লাগে। তই চুপ থাক। এই নাৰী জাতিটোক স্বাধীনতা দিয়াতেই ভুল। ঠিক আছে দেউতা, আপুনি যি ভাবিছে সেয়ে হওক, কিন্তু মই এদিন পঢ়ি শুনি ডাঙৰ মানুহ হৈ এই সমাজখনক উজলাম। তুমি মনত ৰাখিবা। তই মনে মনে থাক। তোক মেট্ৰিক দিয়াৰ পিছত মই বেলেগলৈ বিয়া দিব লাগিব। তোক এই সমাজৰ মাজত ঘূৰিবলৈ মই তোক কেতিয়াও এৰি নিদিওঁ। 2 साल बाद দেউতা দেউতা, বায়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে নহয়। ফাৰ্ষ্ট ডিভিজন পালে মই কি কৰিব লাগে? ছোৱালী হৈ ভালদৰে পাছ কৰিলে কি হব? তই ল'ৰাটোৱে ভালদৰে পাছ কৰিব লাগিব। যা। হেৰি ছোৱালীজনীয়ে ভালকে পাছ কৰিছে, ভালহে পাব লাগে। কি কৰিব ছোৱালী হৈ ভালদৰে পাছ কৰি? তাইক বিয়া দিবলৈ দৰা এটা বিচৰা। মোৰ ল'ৰাটোক মই ভালদৰে পঢ়াম, ডাঙৰ মানুহ কৰিম। তাইলৈ দৰা এটা বিচৰা। আজি মোৰ মেট্ৰিকৰ ৰিজাল্ট দিলে নহয়, মই ফাৰ্ষ্ট ডিভিজন কৰিলো। মই কি কৰিব লাগে? ফাৰ্ষ্ট ডিভিজন কৰিলি। ঠিক আছে, যি কৰিলি আৰু। এতিয়া তোৰ বাবে দৰা এটা বিচাৰো বিয়া দিবলৈ। কি দেউতা, বিয়া? আজি মই ইমান কষ্ট কৰি প্ৰথম বিভাগত পাছ কৰিছো, আৰু তোমাৰ এনেকে কবলৈ অলপো বেয়া লগা নাই নে? কি বেয়া লাগিব মোৰ কবলৈ? দুখ লাগিলেও কি কৰিম? মোৰ ল'ৰাই ভালদৰে পাছ কৰিলে মোৰ বংশৰ মৰ্যাদা মান ৰাখিব, আৰু তাৰ ছোৱালীজনী হৈ কি কৰিবি? মা, অ মা, তুমি আহাচোন। দেউতাক বুজোৱাহি। তই মাৰক চিঞৰি আছ। মোৰ এক কথা, মই পঢ়িবলৈ নিদো বুলি কৈছো, নিদো। ইমানকৈ চিঞৰি নাথাকিবি। হেৰি ছোৱালীজনীয়ে পঢ়ো বুলি কৈছে, পঢ়িব দিলেও হয়চোন। দুটা ল'ৰা পঢ়াব পাৰিম নহয় আমি। মনে মনে থাক। ছোৱালী সমাজৰ কলংক। মোৰ এক কথা কৈছেচোন ক, তাইক পঢ়িব নিদো বুলি কৈছো, নিদো। ছোৱালী যদি সমাজৰ কলংকই হয়, তেনেহলে হিমাদাসে কেনেকৈ দৌৰি ভাৰত জিলিকাইছে? যদি ছোৱালীয়ে সমাজৰ কলংকই হয়, তেনেহলে ফ্লৰিনা গগৈয়ে কেনেকৈ ডান্স কৰি ভাৰত জিলিকাইছে? কলংকই হয়, তেনেহলে কেনেকৈ IPS হৈ দেশ চলাইছে? নাৰী এজনী কেতিয়াও সমাজৰ কলংক নহয়। তুমি দেখোন এজনী নাৰীৰ পৰাই জন্ম হৈছা। ঐ মেনকা, জিৰক ভালকৈ থ। এইবোৰ ইমচনেল কথা কৈ মোৰ আগত মন ভুলাব নোৱাৰে। যোৱা ভিতৰলৈ যোৱা। তই আৰু বুজাব নোৱাৰ আৰু। মই 20 বছৰ থাকিও বুজাব নোৱাৰিলো। মনত ৰাখিবা, মই মৰি গলেও বিয়া নাপাতো। মোহিনী ভাইলা বেটাকে ওলা। ক'ত মৰিলি তই? মোহিনী ওলা মৰিলি আকৌ। ভোক লাগিছে দেই, ভাত বনাই। আপুনি আহিলে নে? অ ৰব মই ভাত বাঢ়োগৈ। নহয়, মই ভাত নাখাওঁ। মোক লালা হাঁহ এটা কিনি আনি লাগে। পইচা পইচা কিহৰ পইচা? এই বাপেকৰ ঘৰ দিল্লী আছে, তাৰ পৰা পইচা লৈ আগে যা। কি যা। লাগিছে নেকি? বলক ভাত খাওগে। কোন তই? বাপেৰ ঘৰ পৰা পইচা আনি তই আকৌ ইয়ালৈ আহিলি দেই। মাৰ ঘৰ পৰা পইচা আনি যা। বাপেৰ ঘৰ পৰা পইচা নানে তাই ঠিকে খাব পাৰ মানে। মৰমৰ দেউতা, জয় জয়তে তোমালৈ মোৰ অশেষ মৰম। ভালেই থাকিবা। বহুত সপোন আছিল পঢ়া শুনা কৰি তোমাৰ নাম উজ্বলাম, দেশৰ এগৰাকী বীৰাংগনা হ'ম। কিন্তু ভুল কৰিলোঁ দেউতা, ছোৱালী জনম লৈ। যাওঁগৈ মই দেউতা, সৌ দূৰ আকাশলৈ, তাৰ পৰাই চাই থাকিম তোমাৰ অহংকাৰ আৰু মই বুজিব নোৱাৰা মনটো। সুখী হৈ থাকিবা সদায়, অহা জনমত তোমাৰ হৈয়ে জনম ল'ম। ছোৱালী হৈ নহয়, তোমাৰ ল'ৰা হৈ। ইতি তোমাৰ মৰমৰ মাজনী।
স্বাগতম জনাইছো আমাৰ 7M মিক্সাৰ চেনেলটিলৈ। এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকক এইটোৱে মেছেজ দিব বিচাৰিছো যে ল'ৰাৰ সমানে ছোৱালীৰো একে সমান অধিকাৰে আছে আৰু ল'ৰাৰ দৰে ছোৱালীও আকাশত যান বাহন উৰাইছে, দেশৰ IPS হৈ আছে। গতিকে কোনো মাক দেউতাকে ল'ৰাটোক বেছি গুৰুত্ব দি ছোৱালীজনীক কম গুৰুত্ব দিব নালাগে, দুয়োটাকে সমান চকুৰে চাব লাগে। সেইকাৰণে ল'ৰা আৰু ছোৱালী সমান। আজি ভিডিঅ'টি ইমানতে সামৰিলো। বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনটো দবাই দিব।